হয় বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা আৰু হাৰিমু আফাদ গান্ধী হিন্দুস্তানী সাহিত্য সভা আমি চাৰিটা সংগঠনে যৌথভাৱে বিটিআৰ চৰকাৰৰ সহযোগত নতুন দিল্লীত অহা 15 আৰু 16 তাৰিখ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হয়। সেইদিনাখন সাহিত্য চৰ্চা বিভিন্ন বিষয় আহিব আৰু 15 তাৰিখে আমি ইয়াত ৰাখিছোঁ যে আমাৰ শিক্ষাৰ লগত ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত আমি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি মাতিবৰ কাৰণে আমি যোজা চলাইছোঁ। ইয়াৰ আধাৰত আলোচনা হ'ব। বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় নৱোদয় বিদ্যালয়বিলাকত বড়ো ভাষা বড়ো ছাবজেক্ট বড়ো ডিপাৰ্টমেণ্ট খুলিবৰ কাৰণে আমি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক অলৰেডি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু সন্ধিয়া আমাৰ কালচাৰেল শ্ব'কেছ হ'ব। বড়ো জাতিৰ যি চহকী কলা সংস্কৃতি বড়ো জাতিৰ যি বাগুৰুম্বা বা বিটিআৰত বসবাস কৰা আন জাতি জনগোষ্ঠী ৰাজবংশী হওক আপোনাৰ চাওতাল আদিবাসী বেংগলী হওক গোৰ্খা হওক বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত কালচাৰেল ইয়াত শ্ব'কেছ হ'ব। আৰু 16 তাৰিখে ৰাজঘাটৰ পৰা যন্তৰ মন্তৰলৈকে প্ৰায় 10 কিলোমিটাৰ জোৰা কালচাৰেল প্ৰচেশ্যন বা ৰেলী শান্তিৰ উপলক্ষে এইটো কৰা হ'ব। আৰু 16 তাৰিখে আমি আশা কৰিছোঁ অলৰেডি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি চিঠি প্ৰেৰণ কৰিছোঁ। আৰু এতিয়ালৈকে আমাৰ তাত যোনটো খবৰ আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 16 তাৰিখে বা 15 তাৰিখে যিকোনো 2 দিনৰ ভিতৰত এদিন তেওঁ আমাৰ এই বড়োলেণ্ড যি মহোৎসৱ নামেৰে আমি সেই মহোৎসৱ পাতিব বিচাৰিছোঁ তাত তেওঁ উপস্থিত থাকিবৰ কাৰণে সন্মতি প্ৰদান কৰিছে। আৰু ইয়াৰ ফাইনেল কনচেণ্ট আহিবলৈ আৰু কেইদিনমান লাগিব। তো ইয়াৰ কাৰণে আমি প্ৰায় 5,000ৰো অধিক এই অসমৰ পৰা বড়ো ভূমিৰ পৰা দিল্লী মেঘালয় মানে নেপাল ৱেষ্ট বেংগল বিভিন্ন প্ৰান্তৰ পৰা মানে বড়ো লোকসকল এটা আমব্ৰেলাত এটা ছাতিৰ তলত আমি একত্ৰিত হ'ম। লগতে আন জাতি জনগোষ্ঠীৰ যিহেতু এইটো শান্তিৰ এটা মহোৎসৱ হয় কলা সংস্কৃতিৰ এটা মহোৎসৱ হয় সাহিত্য চৰ্চাৰ এটা মহোৎসৱ হয় আৰু শিক্ষাৰ এটা মহোৎসৱ হয়। আমি একেলগে বিভিন্ন জাতি জনগোষ্ঠী তাত একেলগে একগোট হ'ম। আৰু এই আপোনালোকৰ চেনেলৰ যোগেদি মই অসমবাসী আৰু বিটিআৰবাসী ৰাইজক জনাব বিচাৰিছোঁ আপোনালোকে দলে বলে এই কাৰ্যসূচী 15 আৰু 16 য'ত ভাৰতৰ মানে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হ'ব তাত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোৱে যাতে মানে যায় তাকে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ। खुलुमबाय दावहारु अट' एजेन्सियाव नोंथांमोनखौ बरायबाय। बाजाजनि बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय फैगौ अक्ट'बरनि 2 खालारनिफ्राय 7 खालारसिम फुजा धामाका अफार्स लोगोसे मेगालन काम एक्सचेन्ज मेला खुंफुंगोन। बे दावहारु अट' एजेन्सि श'रुमा बायगिरि बिथांमोननो लवेस्ट डाउन पेमेन्ट होनाय जागोन। नोंथांमोना दावहारु अट' एजेन्सि श'रुमाव होनो गोनां फुजा धामाका अफार्स आरो लोगोसे मेगालन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो दावहारु अट' एजेन्सि श'रुमा गोबां मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय जेरै गंनै हेलमेट फ्रि 5 लिटार पेट्रल फ्रि एयार गिफ्ट आरो गासैबो मडेलनि बाइकखौ एक्सचेन्जनिबो खाबुआ थागोन। बाजौ रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हानायनि खाबु दं। गोनांथार मिथिहोबावनाय बायगिरि बिथांमोना स्मार्ट वाच इयारफन बेग आरो ब्लेंकेट बेफोर मोनब्रै प्राइसफोरखौ जायखिजाया मोनसे बासिना लानो हानायनिबो अफार्स थागोन। लोगोसे दावहारु अट' एजेन्सि श'रुमा मोजां खाबुबो होबावदों। बाइक बायगिरिफोरनो फ्रि लटारि कुपन हरनाय जागोन आरो लटारि कुपनाव जाखाङोब्ला फार्स्ट प्राइज
स्मार्ट टिभि, सेकेन्ड प्राइज वाशिं मेसिन आरो थार्ड प्राइज रिफ्रिजारेटर बेफोर मोनथाम प्राइजफोरखौ जोबथा साननि थाखाय लन मेलायाव हरनाय जागोन। अब्ला मानोथो गोबाव खालामनो, नोंथाङाबो दावहारु अट' एजेन्सि श'रुमाव होनो गोनां बैफोर खाबुखौ लादो। आबुङै मिथिबावनो थाखाय 8822018193 600003 99187 जानबुं नाम्बाराव खौरां लाहरनो हागोन।